নমস্কাৰ। বিষয় আমাৰ আমি মইৰ পৰা মই আমি আমাৰলৈ উত্তৰণ। আমাৰ মাজৰ বহুতে কয় আমাৰ সমাজখন পৰিৱৰ্তন নহয় কাৰণ আমিবোৰ ভাল নহয়। উদাহৰণস্বৰূপে প্লাষ্টিকৰ বেগ বন্ধ হ'ব লাগে বুলি আমি সকলোৱে কওঁ, কিন্তু আমাৰ মাজৰে বহুতেই আমিবোৰে সদায় বজাৰলৈ গ'লে প্লাষ্টিকৰ বা পলিথিনৰ বেগতে ঘৰলৈ সামগ্ৰীখিনি আনো। আমি এনেকৈ চিন্তা কৰিব পাৰোঁ নেকি যে মই বজাৰলৈ গ'লে বেগ লৈ যাম আৰু বেগত প্লাষ্টিকৰ পলিথিনৰ পৰিৱৰ্তে বেগত সামগ্ৰী ঘৰলৈকে আনিম, আৰু যেতিয়া মই সদায় বজাৰলৈ বেগ লৈ যাম মোক দেখি মোৰ ল'ৰা ছোৱালী বজাৰলৈ গ'লে বেগ লৈ যাব, আৰু মোৰ ল'ৰা ছোৱালীক দেখি মোৰ পৰিয়ালৰ অৰ্থাৎ আমাৰ খুৰাৰ ল'ৰা ছোৱালীও এদিন বেগ লৈ বজাৰলৈকে যাব, অৰ্থাৎ এই মইৰ পৰাই এদিন আমিলৈ উত্তৰণ হ'ম। আৰু যেতিয়া মোৰ পৰিয়ালৰ সকলোৱে বজাৰলৈ বেগ লৈ যাব তেতিয়া তেওঁলোকক দেখি আমাৰ সমাজখনৰ আমাৰ কাষৰ ওচৰ চুবুৰীয়াৰ মানুহেও বেগ লৈ যোৱা এদিন আৰম্ভ কৰিব, অৰ্থাৎ আমিৰ পৰা আমাৰলৈকে উত্তৰণ হ'ব। বিজ্ঞানীসকলৰ মতে এটা পলিথিনৰ বেগ মাটিৰ সৈতে মিহলি হৈ যাবৰ কাৰণে 100 বছৰ লাগে। গতিকে মোৰ বাবে নহয়, আমাৰ বাবে নহয়, আমাৰ উঠি অহা প্ৰজন্মৰ বাবে মাটিৰ উৰ্বৰা শক্তি ৰক্ষা কৰি পৰিৱেশ ৰক্ষাৰ কাৰণে আহক সকলোৱে পলিথিনৰ বেগ ব্যৱহাৰ কৰাটো বন্ধ কৰোঁ। এয়া বহুতৰ মাজত এটা উদাহৰণহে। আমি এনেকৈ চিন্তা কৰিব পাৰোঁ, যেতিয়া আমি ফুৰিবলৈ গাড়ীখনত যাওঁ পানীৰ বটলটো বা আমি খোৱা সামগ্ৰীৰ বেগটো ৰাস্তাত পেলাই নিদি আমি নিজে সংৰক্ষিত কৰি বাহিৰত ডাষ্টবিনত পেলাই দিয়াৰ কথাও চিন্তা কৰিব পাৰোঁ। মই মোৰ ঘৰৰ পদূলিমুখটো যদি চাফ চিকুণ কৰি ৰাখোঁ, প্ৰত্যেকজন মইৰ পৰাই চাফ চিকুণ কৰি ৰাখিলে এদিন সকলোৰে পদূলিমুখ চাফ চিকুণ হৈ থাকিব। গতিকে সময় কেতিয়াবা আমাৰ এনেদৰে চিন্তা কৰাৰ, আমাৰ আমি মই নহয়, মই আমি আমাৰ, অৰ্থাৎ মই বজাৰলৈ গ'লে বেগ লৈ যাম মই। ধন্যবাদ।